নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক মই আটাইকে স্বাগতম জনালো। আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে প্ৰহস্তি নামৰ কবিতাটিৰ মূল ভাৱ তথা প্ৰশ্নোত্তৰসমূহ। গতিকে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰহস্তি কবি ৰঘুনাথ চৌধাৰী। অসমীয়া কাব্য সাহিত্যত বিহগী কবি হিচাপে পৰিচিত ৰঘুনাথ চৌধাৰীৰ প্ৰহস্তি নামৰ কবিতাটো এটি উল্লেখযোগ্য ৰোমান্টিক কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে চিৰসুন্দৰৰ আৰাধনা কৰিবলৈ অমৃতৰ সন্তান মানুহক আহ্বান জনাইছে। সূৰ্যৰ হেঙুলি কিৰণে চৌদিশ পোহৰাই তুলিছে। নতুনকৈ কুঁহিপাত মেলা গছ লতিকাৰ সেউজীয়া পাতবোৰে প্ৰাকৃতিক জগতক আদৰি আনিছে। মন প্ৰাণ হৰণ কৰি চৌদিশে ফুলি থকা ফুলবোৰৰ মন আনন্দত মতলীয়া হৈ পৰিছিল। আনকি মন্দিৰৰ দেৱতাৰ পূজাত প্ৰয়োজন নোহোৱা ৰবাব ফুলবোৰেও চৌদিশ প্ৰেমৰ সুগন্ধি বিয়পাই দিছে। বনৰ চৰাইবোৰৰ শুৱলা গীতে গছ গছনিৰ শিৰাই উপশিৰাই সুমধুৰ গীতৰ ৰাগিনী ঢালি দিছে। সাগৰ মহাসাগৰ যেন দেৱতাসকলে পোহৰৰ অভিযান চলাইছে। কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ কবিয়ে অমৃতৰ সন্তান মানুহক আহ্বান জনাইছে। কবিয়ে ভক্তবৃন্দৰ নিদ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ সন্মোহিনী ৰূপৰ মাজত কবিয়ে নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে। প্ৰকৃতিৰ আৰাধনাৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ কবিতাটোৰ মাজেৰে সুন্দৰভাৱে প্ৰতিফলিত হৈছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই আনিছে। ১ নম্বৰত দিয়া আছে তোমালোকৰ অতি চমু উত্তৰ। ক নম্বৰ, ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? উত্তৰ, ৰঘুনাথ চৌধাৰীক কবি বিহগী কবি বুলি জনা যায়। খ নম্বৰ, ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ, শাৰদী আৰু নৱমল্লিকা। গ নম্বৰ চাবা, প্ৰকৃতিক কোনে সাদৰি আনিছে বুলি কবিয়ে কৈছে? উত্তৰ, প্ৰকৃতিক কুঁহিপাতে সাদৰি আনিছে বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত কি ফুল প্ৰেম পৰিমল যচা বুলি কৈছে? উত্তৰ, ৰবাব ফুলে। ঙ নম্বৰ, জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ, অন্তৰীক্ষ বা মহাকাশত। প্ৰথম ছ নম্বৰ, মহামহিমৰ গান কিহে গায় বুলি কৈছে? উত্তৰ, কৃষক বেণুৱে। ২ নম্বৰটো চাবা, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। উত্তৰ, কবিতাটোত কবিয়ে প্ৰকৃতিৰ পৰা বিভিন্ন বস্তু টানি আনিছে। সেইবোৰৰ ভিতৰত উষা কিশলয়, চামৰ কুসুম, ৰবাব ফুল, জল স্থল, অন্তৰীক্ষ, কৃষক আৰু বিহংগ। ৩ নম্বৰটো চাবা, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ লিখিবা। প্ৰহস্তি নামৰ কবিতাটোত কবি ৰঘুনাথ চৌধাৰীয়ে এই ধুনীয়া পৃথিৱীখনৰ স্ৰষ্টা তথা বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰশস্তি কৰিছে। কিয়নো ভগৱানৰ অপাৰ কৰোণাৰ বাবেহে আমি এনে এখন ধুনীয়া পৃথিৱীত বাস কৰিব পাৰিছোঁ। এই পৃথিৱীখনক ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ হেঙুলীয়া বেলি হৃদয় উদ্বেলিত কৰা বিভিন্ন ৰঙৰ ফুল, ৰবাব টেঙাৰ ফুল, গছ গছনিৰ ডালে ডালে নাচি বাগি সুমধুৰ সুৰেৰে গীত গোৱা চৰাইজাক, নদী নিজৰা, পাহাৰ পৰ্বত, নিশাৰ আকাশত জিলমিলাই থকা তৰাৰাজি, এই সকলোবোৰে পৃথিৱীখনক এক সৌন্দৰ্য প্ৰদান কৰিছে। সেয়ে কবি ৰঘুনাথ চৌধাৰীয়ে পৰম আন্তৰিকতাৰে নেদেখাজনৰ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰশস্তি কৰিছে। এইবাৰ ৪ নম্বৰটো চাবা, কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। উত্তৰ লিখিবা। বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে প্ৰশস্তি নামৰ কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ বৰ্ণনা দাঙি ধৰিছে। প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। পুৱাৰ বেলিটিয়ে হেঙুলীয়া আভাৰে চৌদিশ পোহৰাই তুলিছে। বনৰ চৰাই গছ লতিকাই কেৱল সৌন্দৰ্যৰে সৃষ্টি কৰা নাই, সন্ধান কৰিছে চিৰ সুন্দৰৰ। প্ৰকৃতিৰ বুকুত ফুলি থকা বিভিন্ন ফুলবোৰৰ মনৰ আনন্দত হিয়া নধৰা হৈ পৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও যেন চৌদিশে প্ৰেমৰ সুগন্ধি বিয়পাই দিছে। জল স্থল আকাশ সকলোতে বিয়পি পৰিছে সুন্দৰৰ আৰাধনা। সেয়েহে কবিয়ে
প্ৰকৃতিৰ সুধাৰ মাজৰ বাবে বাৰে বাৰে সুন্দৰৰ অস্তিত্ব অনুভৱ কৰিছে। প্ৰকৃতিৰ আৰাধনাৰ আঁৰত ঈশ্বৰ শক্তিৰ স্বৰূপ লুকাই আছে। 5 নম্বৰটো চাবা, উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ লিখিবা। প্ৰশস্তি কবিতাটোৰ মাজেৰে বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে অমৃতৰ সন্তান মানুহক চিৰসুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছিল। প্ৰকৃতিৰূপী আৰাধনাৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ লুকাই আছে। পুৱাৰ সূৰুজৰ হেঙুলীয়া ভাই চৌদিশ উদ্ভাসিত কৰি প্ৰকৃতিক নতুন সাজেৰে সজাই তুলিছে। এনেকুৱা এক শুভ মুহূৰ্তত কবিয়ে ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছিল। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মাজত কবিয়ে নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে। কবিয়ে অনুভৱ কৰিছে প্ৰকৃতিৰ মাজত লুকাই থকা বিশাল শক্তিয়ে মহাকাশ ৰাত্ৰিৰ অৱসান ঘটাব। সেয়েহে কালৰাত্ৰিৰ অৱসানৰ লগে লগে কবিয়ে মানৱ সন্তানক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। এইবাৰ আহিছোঁ 6 নম্বৰলৈ। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে লিখা। উত্তৰ, প্ৰশস্তি কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন ক্ষণস্থায়ী। নিৰ্দিষ্ট সময়ৰ বাবেহে মানুহ পৃথিৱীত থাকে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্যও চিৰসুন্দৰকেই ধিয়াই আছে। সকলোৰে মূলতেই সৃষ্টিকৰ্তাহে। তেওঁৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও অসম্ভৱ। মানৱ জীৱন চিৰমুক্তিৰ পথৰ যাত্ৰী। দুদিনীয়া মায়ামোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তিপ্ৰাপ্তিহে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাবে। মানুহক অমৃতৰ পুত্ৰ সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। ছাত্ৰ ছাত্ৰীসকল, মই ব্যাখ্যাখিনি পিছৰ পৰ্যায়ত লৈ আহিছোঁ। মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।